নমস্কাৰ ৰাইজ আজি বনাবলৈ ওলাইছো বেসন কা চিলা এবিধ নৰ্থ ইণ্ডিয়ান ৰেচিপি ভাৰতৰ কেবাখনো ৰাজ্যত এবিধ ৰেচিপি বনোৱা দেখা যায় তাৰ কাৰণে আমি উলিয়াই লৈছো অকমান বেসন এটা বিলাহী কাটি লৈছো সৰু সৰুকে পিয়াজ এটা কাটি লৈছো সৰু সৰুকে পিয়াজৰ ঠাৰি দুটা জলকীয়া আৰু অকমান আদা কাটি লৈছো এতিয়া আমি প্ৰথমতে বেসনখিনিত জোখমতে নিমখ মিলাই লম অকমান হালধি তাৰ পিছত এই গোটেই বস্তুখিনি ইয়াত দি দিম তাৰ পিছত আমি ইয়াত পানী মিলাই দিম পানী মিলাই ভালকে লৰাই দিম এখিনি মিলাওতে চাব যাতে এই বস্তুখিনি অলপ পনিয়া হৈ থাকে মানে আপনি পকৰি বনালে যেনেকুৱা হৈ থাকে তেনেকুৱা নহয় অলপ পনিয়া হ'ব লাগিব তেতিয়াহে আপোনাৰ পেনত যেতিয়া আমি দিম বস্তুখিনি ধুনীয়াকৈ বহল হৈ যাব এনেকৈ ভালকৈ লৰাই ল'ব লাগিব এইখিনি আমাৰ মিলোৱা হৈ গ'ল এতিয়া আমি কেৰাহীত এতিয়া আমি গেছত পেন উঠাই বেসন কা চিলা বনোৱা ষ্টাৰ্ট কৰোঁ পেনখন গৰম হোৱাৰ লগে লগে আমি ইয়াত অলপ মিঠাতেল দি দিম তেল গৰম হৈ গ'ল এতিয়া আমি জুইটো কমাই পিনে বনোৱা ষ্টাৰ্ট কৰিব এনেকৈ অলপ বস্তুখিনি স্প্ৰেড কৰি দিব অলপ দেৰি হৈ গ'ল এতিয়া আমি সাৱধানে এইটো লুটিয়াই দিব লাগিব হিটু সাইড অলপ দেৰি ফ্ৰাই কৰাৰ পিছত এইখন এতিয়া হৈ গ'ল আমি এতিয়া নমাই থম এখন এই আমাৰ বেসন কা চিলা ৰেডি হৈ গ'ল খাবলৈ বহুত টেষ্টি আপোনালোকে চাহৰ লগত খাব পাৰে ৰাতিপুৱা ব্ৰেকফাষ্টত আৰু আশা কৰোঁ আমাৰ আজিৰ এই ভিডিঅ'টো আপোনালোকে চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ মটা ৰান্ধনি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ এৰিছোঁ ধন্যবাদ